এটা অনুষ্ঠানত যদি একেলগে বহু ভাষাৰ কবিতা, সংগীত আৰু সাহিত্যৰ মিলন ঘটে তেন্তে সেই সন্ধিয়াটো নিশ্চয় অলপ বিশেষ হয়। বৰ্ষাত শব্দৰ গুঞ্জন, কবিতাৰ মহামিলন আছিল তেনেই এক সুন্দৰ সন্ধিয়া। শ্ৰীমতী মিনু পাটগিৰিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট কবি, সাহিত্যিক আৰু সন্মানীয় অতিথিসকল। ইয়াত কবিতা, সংগীত আৰু সাহিত্যই একেখন মঞ্চতে প্ৰাণ পাই উঠিছিল। এইবোৰে আচলতে কি কৰিছে? এইবোৰে আপোনাৰ ঘৰৰ পৰা জীৱন হেনো শূন্যৰে আৰম্ভ হয়। চেপৰ ভৰুৱাজনে মোৰ পিতাই আজি চৌদিশে সপোনৰ ঘৰ কি কলিজা हर संकट में लड़ती हूँ। मंदिर के सामने फूलों का बहुरंगी मेला। বাওঁফালে কি তাকো নাথাক ইতিহাসত নিয়া তুমুল ৰণৰ অনুভৱ কৰিছো আজি ধানৰ বেপাৰ জগন্নাথ অসমৰ জাতীয় জীৱন। এয়া আছিল বিভিন্ন ভাষাৰ কবিতাৰ এক সুন্দৰ সমাহাৰ। কোনোবাই আবৃত্তিৰে, কোনোবাই গীতেৰে নিজৰ কণ্ঠ, অনুভৱ আৰু সৃষ্টিশীলতাৰে সন্ধিয়াটো কৰি তুলিছিল অধিক জীৱন্ত। বৰ্ষাত শব্দৰ গুঞ্জন, সঁচাকৈয়ে শব্দৰ পৰা অনুভৱলৈ এক অপূৰ্ব যাত্ৰা। এনে প্ৰচেষ্টা আৰু এনে মিলন সদায়ে হৈ থাকক, যাতে আমাৰ পৰৱৰ্তী প্ৰজন্ময়ো নিজৰ শিপা আৰু সংস্কৃতিৰ সৈতে এনেকৈয়ে জড়িত হৈ থাকে।